কৃষ্ণ হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ আৰু অষ্টম অৱতাৰৰ এই জন্মোৎসৱ প্ৰাগ নিউজত আমি আজি এক আৰম্ভপূৰ্ণ অনুষ্ঠান আয়োজন কৰিছোঁ। এইবাৰ নৱৰণ সাংস্কৃতিক গোষ্ঠী যিহেতু আমাৰ সৈতে আছে, তেওঁলোকৰ এটি নাগাৰা নাম উপভোগ কৰোঁ আহক। জয় কৃষ্ণ বুলি হৰি বোলা হৰি বোলা হৰি বোলা। রাম হরি ও রাম হরি প্রভু ও কৃষ্ণ নীরা গণাই পদধূলি ও আমি হবে হিরে তুলিলা কীর্তনৰ পদ আমি ওকে হারমা কৃষ্ণ পক্ষৰ ৰোহিণী নক্ষত্ৰে উপজিলা কৃষ্ণ গোহাঁই কংস কাৰাগাৰে নাজানিলা কেৱে আৰু পিতা মাতাৰ বাদে ভাদ
ও যুগ মায়াক দণ্ডাই গৃহে এই হব কথা পাছে ও এই হব কথা পাছে ও হা করে হিকুই দৈবকীর গুলাত কি হার পাই প্রহরী ও হার পাই প্রহরী ও মহারাজ ও কংস রজা রাজেন্দ্রায় কহিবে লাগিলা ও কান্দি আছে শিশুৱে শুনিবা পাইলা ও কান্দি আছে কি ও কথা শুনে কংস ৰজা কলৰি আহিলা হাঁহি হাঁহি কাৰাগাৰে হাঁহি হাঁহি কাৰাগাৰে এ পুত্ৰ সন্তান হৈবো বুলি শুনি আছো কন্যা সন্তান হলেও কিন্তু কন্যা সন্তান হলেও কিন্তু ও মহাক্ৰোধে শিশুগত হাতে তুলি লইলা আচাৰি মাৰো বুলি ওপৰে থাকিলা আচাৰি মাৰো বুলি আৰু মায়াৰ বলে যুগ মায়া ওপৰে আকাশী বচনে কংস কহিবে লাগিলা ও আকাশী বচনে কংস ও শুনা শুনা কংস তুমি অধৰ্মী ৰাজন কৃষ্ণৰ হাততো তোমাৰ কৃষ্ণৰ হাততো তোমাৰ এই কৃষ্ণৰ মহিমা কোনে অ বুজিবা ক ঐ দুষ্টক দমন শান্ত পালন জানা ঐ দুষ্টক দমন শান্ত পালন ও দয়া কৰা দয়াময় দয়াৰ সাগৰে আমি অতি মূঢ়মতি একোকে নাজানো ভুল ত্ৰুটি নোহোৱা হেতু ক্ষমা বিচাৰিলো
ধন্যবাদ জনাইছোঁ নৱৰণ সাংস্কৃতিক গোষ্ঠীৰ পাঠক বাইদেউ খুব সুন্দৰভাৱে তেওঁ বিশ্লেষণ কৰিলে লগতে তেওঁৰ সহযোগীসকলে নামতীসকলে নাগাৰাত সহযোগ কৰাসকলে তেওঁলোকে ইমান সুন্দৰভাৱে দৰাচলতে কি হয় নাগাৰা নামটো আমাৰ অসমীয়া সংস্কৃতিৰ যুগ যুগ ধৰি এক অবিচ্ছেদ্য অংগ অসমীয়া সংস্কৃতিৰ তেনে ক্ষেত্ৰত নাগাৰা নামৰ জৰিয়তে শ্ৰীকৃষ্ণৰ বন্দনা শ্ৰীকৃষ্ণৰ আখ্যান আদি পৰিৱেশন কৰি সংগীতৰ মাধ্যমেৰে ভক্তসকলৰ বাবে আশীৰ্বাদ কঢ়িয়াই অনা বুলি এক বিশ্বাস আছে অসমীয়া সমাজত তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আজি যেহেতু জন্মাষ্টমী উপলক্ষে আমি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ প্ৰাগ নিউজত আপোনালোকে দিহানাম নাগাৰা নাম আদি সকলো শুনিলে গতিকে আমি আশা কৰিছোঁ যে এই অনুষ্ঠানৰ মাধ্যমেৰে আপোনালোকৰ বাবে যেন আশীৰ্বাদ হৈ আহক এই নামৰ প্ৰকাৰে শ্ৰীকৃষ্ণৰ জন্মই যাতে পৃথিৱীলৈ ধৰালৈ পুনৰ শান্তি সম্প্ৰীতি ঘূৰাই আনক সেই আশাৰে এই অনুষ্ঠানৰ পৰা মই নৱনীতাই বিদায় লৈছোঁ নমস্কাৰ